নমস্কাৰ সকলোকে মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি সিংগল মেখেলা আৰু সিংগল চাদৰ কেইখনমান দেখাওঁ বুলি ভাবিছোঁ। আপোনালোকে যদি আপোনালোকৰ পছন্দ হয় তেতিয়াহ'লে মোক স্ক্ৰীনশ্বট মাৰি হোৱাটছআপ কৰিব। আৰু এয়া প্ৰথম মেখেলাখন দেখিছোঁ, এইখন দেখাই চাওক, ইমান ধুনীয়া লাগিছে। আৰু ইয়াত 4টা ৰঙৰ ফুল কৰা আছে। এইটো গুলপীয়া, এইটো ডাঠ গুলপীয়া, এইটো হোৱাইট হয়, এইটো ৰেড হয়, আৰু এইটো পুৰা আহল বহল হয়, দীঘলো ধুনীয়া। ইয়াৰ প্ৰাইচটো হ'ব আপোনাৰ 500। আপোনালোকে যদি প্ৰয়োজন হৈছে স্ক্ৰীনশ্বট মাৰি মোক হোৱাটছআপ কৰিব। আৰু এখন দেখাইছোঁ, এই চকলেট ৰঙৰ হয়। ইয়াত গুণা দিয়া আছে, দেখিছেনে? এনেকৈ 3টা ফুল আছে, খালি এইটো ডাঙৰ হয় অলপ ফুলখিনি। আৰু তলত এনেকৈ এটা সৰু বৰ্ডাৰ দিয়া আছে, দেখিছেনে? ইমান ধুনীয়া লাগিছে। এইখনো আহল বহল হয় আপোনালোকৰ। এইটো প্ৰাইচটো 500 হয়। আৰু এইখন হৈছে ৰেড কালাৰ মেখেলা হয়। ইয়াত আপোনাৰ হোৱাইটত আছে, ব্লেকত আছে, য়েল্লো আৰু ব্লু কালাৰত ফুল কৰা আছে। 2টা লাইন আছে এনেকৈ ডাঙৰ ডাঙৰকৈ, আৰু তলত এনেকৈ সৰু সৰুকৈ গোটা কৰা আছে। আপোনালোকক ফুলটো মই ওচৰৰ পৰা অলপ দেখাইছোঁ বাৰু। ইয়াত বুজিছেনে? ডবোৱাত বচা হয়। আৰু ইয়াৰ প্ৰাইচটো হ'ব 500। আৰু কাৰোবাক লাগিলে আপোনালোকে স্ক্ৰীনশ্বট মাৰি মোক হোৱাটছআপ কৰিব। আৰু এখন দেখাইছোঁ আপোনালোকৰ, এইটো আকাশী নীলা। ইয়াত এনেকৈ তলত এটা পাৰি থাকিব, আৰু এনেকৈ সৰু সৰুকৈ আপোনাৰ লাইন লাইনকৈ 5টামান ফুলৰ লাইন লাইনকৈ পাৰি থাকিব মেখেলাখন। এইখন এয়া দেখিছে, এইখনো আহল বহল হয়। আৰু আপোনালোকক যদি এখন কাৰোবাক প্ৰয়োজন হৈছে তেতিয়াহ'লে এখন স্ক্ৰীনশ্বট মাৰি মোক হোৱাটছআপ কৰিব। ইয়াৰ প্ৰাইচটো হৈছে 400। লাষ্ট আৰু এখন আছে সেউজীয়া, এইখনো চেম এইটো ডিজাইনতে আছে। এনেকৈ তলত এইটো পাৰি আছে ডাঙৰকৈ, আৰু এনেকৈ সৰু সৰুকৈ পাৰি দিয়া আছে। ইয়াতো 5 লাইনে আছে। ইয়াতো ৰেড, য়েল্লো, পিংক এইবিলাক ফুল কৰা আছে। এইখিনিও ডবোৱাত কৰা, আপোনালোকক এই ওচৰৰ পৰা দেখাই দিছোঁ। আৰু তলত এনেকৈ বহলকৈ পাৰি দিয়া আছে। ইয়াৰ প্ৰাইচটো হ'ব 400। আপোনালোকক যদি প্ৰয়োজন হৈছে মোক হোৱাটছআপ কৰিব। আৰু চাদৰ কেইখনমান দেখাইছোঁ, ছিংগল চাদৰ। এইখন হৈছে নুনি কটন হয়, দেখিছে? এইখন হোৱাইটত আহিব, আৰু এনেকৈ কেচ বচা হৈছে। আৰু ইয়াৰ পাৰিটো হ'ব গুলপীয়া, আপোনাৰ পাতল এনেকৈ ৰেটত কৰা আছে। ইয়াৰ প্ৰাইচটো হ'ব 350। আৰু এখন দেখাইছোঁ, এখন মুগা ৰঙৰ নিচিনা হয় আপোনাৰ। এখনো সেউজীয়া পাৰি আছে, আৰু এনেকৈ কেচ বচা হৈছে। ইয়াৰ প্ৰাইচটো হ'ব 350। কাৰোবাক লাগিলে স্ক্ৰীনশ্বট মাৰি মোক হোৱাটছআপ কৰিব। আৰু এখন আছে, এয়া গল্ডেন ৰঙৰ নিচিনা, খালি নীলা পাৰি আছে। একে কেচ বচা হৈছে। ইয়াত কালাৰ এইকেইটা দিয়া আছে, দেখিছে? ইয়াৰ প্ৰাইচটো হ'ব 350। কাৰোবাক প্ৰয়োজন হ'লে স্ক্ৰীনশ্বট মাৰি হোৱাটছআপ কৰিব। আৰু এটা কালাৰ আছে, এইটো ৰেড পাৰি দিয়া হয়। ইয়াতো এনেকৈ কেচ বচা হৈছে। ইয়াৰ প্ৰাইচটো চেম 350 হয়। আপোনালোকৰ যদি ভাল লাগিছে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব। লাষ্ট আৰু এখন দেখাইছোঁ আপোনালোকক, এইখন হ'ল আৰু এখন। ইয়াত চকলেট পাৰি হয়, এইটো এনেকৈ কেচ বচা হৈছে। এইখিনি চব নুনি কটন হয়। এই ওচৰৰ পৰা অলপ দেখাই দিছোঁ আপোনালোকক। আৰু কাৰোবাক লাগিলে মোক হোৱাটছআপ কৰিব। তো আজিলৈ আহিছোঁ।